কালিলৈ অৰ্থাৎ 9 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞান বিষয়ৰ কিছুমান সৰু সৰু প্ৰশ্নোত্তৰ আৰু লগতে কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন মই দিবলৈ ওলাইছোঁ। প্ৰশ্নবিলাক হ'ল এনেধৰণৰ যে কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল? লৰ্ড কাৰ্জনৰ দিনত। 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল? লৰ্ড মিণ্টো। 1932 চনত সাম্প্ৰদায়িক বাটৰুৱা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন কোন আছিল? ৰামছে মেকডোনাল্ড। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিল? আইন অমান্য আন্দোলনত। অসমত দাস প্ৰথাৰ বিলুপ্তি কেতিয়া হৈছিল? 1843 চনত। মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচীকাঠত ওলমিব লগা হৈছিল? পিয়লি বৰুৱা। আহোম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল? ডিব্ৰুগড়ত। জোনাগীৰ প্ৰথম সম্পাদক কোন আছিল? চন্দ্ৰকুমাৰ আগৰৱালা। কোনবিধ ভাৰতীয় ধ্ৰুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ? এইটো কুচিপুড়ি। কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা সংস্কৃতিলৈ আগবঢ়োৱা অৱদানসমূহৰ এবিধ অৱদান কাৰ আছিল? অষ্ট্ৰিকসকলৰ। ক্ষুদ্ৰা চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা। হস্তি বিদ্যানব আৰু চিত্ৰ ভাগৱত। ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা। বৰাহ মিহিৰ আৰু আৰ্যভট্ট। ওজাপালিৰ দুটা ভাগৰ নাম লিখা। ব্যাসৰ ওজাপালি আৰু সুকন্যানী ওজাপালি। এবিধ অনবীকৰণযোগ্য সম্পদৰ উদাহৰণ দিয়া। প্ৰাকৃতিক গেছ। এবিধ মানৱসৃষ্ট সম্পদৰ উদাহৰণ দিয়া। জলসিঞ্চনৰ বাবে খন্দা নলা। এবিধ অজীৱীয় সম্পদৰ উদাহৰণ দিয়া। বায়ু। গ্ৰীণহাউচ গেছসমূহৰ ভিতৰত এবিধ গেছৰ অধিক মাত্ৰাত নিৰ্গমনে গোলকীয় উষ্ণতা বৃদ্ধিৰ মূল কাৰক হৈ পৰিছে। গেছবিধৰ নাম কি? কাৰ্বন ডাই অক্সাইড। কোন অঞ্চলত সাধাৰণতে এচিড বৰষুণ সৃষ্টি হয়? ঔদ্যোগিক অঞ্চলত। ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি? আঞ্চলিক সমস্যা, গোলকীয় সমস্যা আৰু স্থানীয় সমস্যা। পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণীটোৰ নাম কি? এণ্টিছ পৰ্বতমালা। এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে? উৰাল পৰ্বতমালা আৰু উৰাল নদীয়ে। এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰা সাগৰখনৰ নাম কি? লোহিত সাগৰ। পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি? ওচেনিয়া মহাদেশ। মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশ দুখনৰ নাম কি? বৃহত্তম ৰাছিয়া আৰু ক্ষুদ্ৰতম ভেটিকান চিটি। আহোমসকল অসমলৈ কেতিয়া আহিছিল? 1228 চনত বা খ্ৰীষ্টাব্দত। বৰ্তমান অসমত ৰাষ্ট্ৰীয় উদ্যান কেইখন? 7খন। জৱাহৰলাল নেহৰু সংবিধান খচৰা সমিতিৰ সদস্য আছিল নে নাছিল? যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? আমেৰিকা যুক্তৰাষ্ট্ৰক। কোনটো দিন বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়? 10 ডিচেম্বৰ। দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত? কাঠমাণ্ডুত। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত? ডুবাইত। তলৰ কোনটো কেন্দ্ৰীয় বেংক পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক? ৰিক্স বেংক অৱ ছুইডেন। 1717 চনত ভাৰতত প্ৰথমে কোনটো বেংক স্থাপন কৰা হৈছিল? বেংক অৱ হিন্দুস্তান। অবিহিত মুদ্ৰা এটা উদাহৰণ দিয়া। চেক মুদ্ৰা। ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল? 1935 চনত। সংবিধান খচৰা কমিটিৰ অসমৰ সদস্য কোন আছিল? ছৈয়দ মহম্মদ ছাদুল্লাহ। সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? ডক্টৰ সচিদানন্দ সিনহা। 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল? শ্ৰমিক দল। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছিল? ইংলেণ্ডৰ সংবিধানৰ পৰা। মৰুভূমিবোৰে পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ সামৰি লৈছে? 20%। ভাৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে? 6000টা। নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত? ধনেশ পক্ষীৰ নামত। মিজো শব্দৰ অৰ্থ কি? পাহাৰৰ বাসিন্দা। ইয়াণ্ডাবু সন্ধি কোন চনত হৈছিল? 1826 চনত। অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন আছিল? নাথান ব্ৰাউন। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল? মিলন। ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? 1893 চনৰ 24 ডিচেম্বৰত। JW কুইণ্টনক কোন চনত হত্যা কৰা হৈছিল? 1891 চনত। বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়। বন্দিনী ভাৰত কোনে ৰচনা কৰিছিল? অম্বিকাগিৰি ৰায়চৌধুৰীয়ে। আন কিছুমান মই দৰকাৰী প্ৰশ্নোত্তৰ দিছোঁ। মই যিহেতু খুব লৰালৰিকৈ প্ৰশ্নকেইটা যুগুত কৰিছিলোঁ, গতিকে মই অতি প্ৰয়োজনীয় কেইটামান বিচাৰি তোমালোকক দিয়া হৈছে। যে স্বদেশী আন্দোলন দমন কৰিবৰ বাবে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী লৈছিল? লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগভংগৰ 4 দফীয়া আঁচনিখনৰ দফাকেইটা কি কি? স্বদেশী আন্দোলনৰ 3টা অৱদানৰ বিষয়ে চমুকৈ লিখা। আইন অমান্য আন্দোলনৰ প্ৰধান কাৰণসমূহ কি কি?
গান্ধীজীয়ে এই আন্দোলন কেনেদৰে আৰম্ভ কৰিছিল চমুকৈ লিখা। অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ 4টা কাৰণ লিখা। অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। অসম কৃষি বিশ্ববিদ্যালয় বা অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা। যোৰহাট সাৰ্বজনীন সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা। আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে লিখা। ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক ঘাই গৈ কি ভাগত ভগোৱা হৈছে। প্ৰাচীন ভাৰতৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা। অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ নাম উল্লেখ থকা 3খন গ্ৰন্থৰ নাম লিখা। প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা, উদাহৰণৰ সৈতে চমুকৈ লিখা। নবীকৰণ আৰু অনবীকৰণযোগ্য সম্পদৰ পাৰ্থক্য উদাহৰণৰ সৈতে চমুকৈ আলোচনা কৰা। সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা। পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডলকেইটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা। গোলকীয় উত্তাপ বৃদ্ধি কি, ইয়াৰ কাৰকবোৰ উল্লেখ কৰা। মাটি প্ৰদূষণৰ বিষয়ে চমুকৈ লিখা। মৰুকৰণৰ কাৰণ ব্যাখ্যা কৰা। মহাদেশীয় বিস্থাপন বা সঞ্চাৰণৰ সূত্ৰটো চমুকৈ লিখা। অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা। অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ উল্লেখ কৰা। অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহ উল্লেখ কৰা। অসমৰ কৃষিভিত্তিক উদ্যোগসমূহৰ চমু বৰ্ণনা দিয়া। অসমত কি ধানৰ খেতি কৰা হয় চমুকৈ লিখা। অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ বৰ্ণনা কৰা। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা। বিনিময় প্ৰথাৰ 4টা অসুবিধা ব্যাখ্যা কৰা। মুদ্ৰাই সৃষ্টি কৰিব পৰা 4টা প্ৰধান অসুবিধা ব্যাখ্যা কৰা। কেন্দ্ৰীয় বেংকৰ 4টা কাম ব্যাখ্যা কৰা। অৰ্থনৈতিক পৰিকল্পনা বুলিলে কি বুজা। অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ 2টা প্ৰধান পাৰ্থক্য উল্লেখ কৰা। মানৱ উন্নয়নৰ সূচক তিনিটাৰ বিষয়ে চমুকৈ আলোচনা কৰা। অসমৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 3টা প্ৰধান লক্ষ্য উল্লেখ কৰা। এইকেইটা প্ৰশ্ন মই তোমালোকলৈ বুলি ল'ৰালৈকে মই যুগুত কৰিছিলোঁ। আমাৰ মহাত্মা গান্ধীৰ যি আন্দোলন কৰিছিলে সেই আন্দোলনত যিকোনো এটা বিষয়ে লিখিবলৈ আহে আৰু কিছুমান চমু টোকাও লিখিবলৈ আহে। এইবিলাকৰ লগতে তোমালোকে নিজেও যিবিলাক প্ৰস্তুত কৰিছা সকলোবিলাক ভালদৰে প্ৰস্তুত কৰিবা বুলি মই আশা কৰি আজিলৈ সামৰিলোঁ।